বিহু দুবছৰত পাতিবলৈ লৈছোঁ এইবাৰ কোনো অগাভেটা নহ'লে বিহু হ'ব, কিন্তু এইবাৰ প্ৰতিনিধি বিহু অলপ বেলেগ ধৰণৰ। নাচবিলাক মানে মই দেখাম আপোনালোকক পাছবেলা, আপোনালোকে 2মান বজাত দেখিবলৈ পাব। নাচৰ মানে এইবাৰ কিছুমান চাপৰ মানে লহৰ আছে, সেই চাপৰবিলাক দিব। ষ্টেজলৈ যোৱাও চাপৰ বেলেগ, চোতালতো বেলেগ, আৰু ৰিহাৰ্চাল কৰি থাকোঁতেও বেলেগ, বহুত বেলেগ ধৰণৰ দেখাম এইবাৰ আপোনালোকে। এইবাৰ চাব বিহুত নৃত্য কেনেকৈ পৰিৱেশন কৰিব প্ৰবীণ তামুলীয়ে, আৰু বিহু কেনেকুৱা মুকলি বিহুত কি গাব লাগিব, বা জেং বিহুত কি গাব লাগিব, বা প্ৰতিনিধিৰ মাজত থাকিবলৈ হ'লে বা জাৰ্চৰ মাজত থাকিলে কি কৰিব লাগিব, সকলো বা গ্ৰুপ ছিষ্টেমত গ'লে কি কৰিব লাগিব আপোনালোকক মই বুজাম, দেখুৱাম। প্ৰতিজনী ছোৱালীয়ে বা সাজ বহুত বেলেগ হ'ব লাগিব। তাৰমানে কেলৈ কৈছোঁ, কোনো ঢুলীয়াই ওচৰত ঢোল বজাব নোৱাৰিব, আৰু বুলি 2বছৰমান ৰেকৰ্ড পাইছোঁ মই। আৰু কোনো ছোৱালীয়ে ঢুলীয়াৰ লৈ গান গাব নোৱাৰিব, আৰু ল'ৰাজনেও গান গাব নোৱাৰিব। ঢোলটিৰ বিষয়ে গাব পাৰিব, পেঁপাটিৰ বিষয়েহে গাব পাৰিব। এই মৰমী গানটো কোনো গাব নোৱাৰিব। তাত বহুত ভেজাল হয়, আৰু তাত বহুত প্ৰেম অংশগ্ৰহণ হয়। মই তেনেকৈ মোৰ সুস্মিতাক মই পঠাইছিলোঁ এবাৰ, তাইক গোটেই দিল চফা হৈ গ'ল। তাৰপিছত তাইক মই ফুচুলাইহে মই মোৰ নিজৰ অভিব্যক্ত কৰিবলগীয়া হ'ল। তেনেকুৱা ধৰণৰ কথা হ'ল। সেইকাৰণে কৈছোঁ যে সকলো সতৰ্ক হ'ব লাগিব, আৰু কোনো গায়কে হওক বা কোনো শিল্পীয়ে হওক বা যোনেই নহওক ষ্টেজত ওৱান শ্বপত মাল খাই উঠিব নোৱাৰিব। এইটো একদম দণ্ডনীয় হ'ব। আৰু গাভৰু ছোৱালীক কোনো মেছেজ হিচাপে বিহুত দলত এক্সট্ৰাকৈ কথা পাতিব নোৱাৰিব, কাৰো ছোৱালীক আমনি দিব নোৱাৰিব, জৰিমনা হ'ব।